নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? তো গাইজ ৰাতিপুৱা মানে চাহ এটা লৈছোঁ আৰু গাইজ আজি কি লৈছোঁ জানে ইয়াতে মানে এইখিনি হ'ল বৰফ আৰু পানী। মানে ইয়াতে যদি মুখখন যদি ধুই দিয়ে নহয় মানে বঢ়িয়া ফ্ৰেছ ফিলটো আহি থাকে আৰু মুখখনো চাফা হয়। মোৰতো জানো এসোপামান দাগবিলাক আছে, মানে শালমনৰ দাগবিলাক আছে। সেইকাৰণে এটা মানুহ কৈছে মানে এই কি বুলি কয়, মানে মই ইউটিউবত সুধি আছিলোঁ মানে কেনেকৈ এইবিলাক গুচাইলে সিহঁতে কৈছে কি মানে ৰাতিপুৱা মুখখন মানে আইচ ৱাটাৰত জুবুৰাব লাগে। এই তেনে জুবুৰাব পাৰি আৰু তাতে ঠাণ্ডা ঠাণ্ডা লাগি যায়, ভাল লাগে। তো গাইজ মানে মই পথাৰত আহিছিলোঁ দেই, পথাৰত যাওঁতে এটা খুৰাই কি কৰিছে গম পাই না? খুৰাই তোৰ গাড়ী এখন না আৰু গাড়ী চেপাত ক'ত থৈ দিছে দেখিছে না? আৰু কোনেনো চাবনো ভাই, কি জাগাত থৈ দিছে। এই চেণ্ডেলৰ ভিতৰতো থৈ যাব পাৰিলে হয়, কিন্তু জাগা দেখিছে না ক'ত বান্ধি থৈ দিছে। মানুহ চকুতে নপৰিব কিজানি দেখিছে না? সঁচা মানছোঁ আৰু মানে মানুহকেইটাক কি কম, চোৰেও কিজানি নধৰিব নিবা মানে কি কম মানে গাইজ, বেয়া জেগাত থৈ দিছে কিন্তু লৈও যোৱা নাই, পথাৰত ধৰাব বুলি পেলাই তাতে থৈ গৈছে চাৰিবাৰ। গাইজ মানে মই ঘৰত এনে বহি আছিলোঁ আৰু প্ৰাৰ্থনা এটা দিছে গাইজ, কিবা কৰি আছে সি ইনষ্টাগ্ৰামটোত। আৰু তাক কৰি বোলে ভিডিঅ' মানে শ্বুট কৰি দিব লাগে, মই এতিয়া ভিডিঅ' শ্বুট কৰি দিওঁ তাক। দেখিছেনে কি মানে আমি পথাৰত আহিছিলোঁ আৰু মানুহবিলাকে চবে মাছ মাৰি আছে। কি ধাৰ বে গাইজ, বহুত ধাৰ দে, সেই কি ধাৰ, বেয়া ধাৰ দিছে গাইজ। এতে পল্লি একো নালাগে, বৰ্তমান পাৰ্থৰ মানে তাত গা ধৰোঁ দে, এইটো পাৰ্থ খুৰী মাহঁতৰ ঘৰ। তই গৰম সেইকাৰণে গাটো ধুইছোঁ অলপমান, ভাল লাগিছে গাটো ধুই পেলাই। এই সিহঁতে ৰখি আছে গৰমখনত গা ধুই, খালততো ভালেই লাগে। তো গাইজ বৰ্তমান মানে দুপৰীয়া ভাত খাওঁ আৰু গাইজ যেন টোপনি মাৰি উঠিছোঁ আৰু গাইজ মানে শান্তি নহয় হৈছিলে এই অখাত চলি অহাৰ কাৰণে কি কৰি টোপনি মাৰি আছিলোঁ আৰু ফোন মাৰিছি খেলা খেলিব আহ বোলে, শান্তি নোহোৱা হৈছে। তো গাইজ মানে মই এতিয়া অকলে যাই আছোঁ ফিল্ডত খেলি। আজি মানে গাইজ সিহঁতে চব ফিল্ডতে আছে, মানে পাৰ্থহঁতৰ ফিল্ডতে আছে কিজানি। অকলে যাব লাগিব মানে ফিল্ড ওতে আছে। তো গাইজ মানে আমাৰ খেলা চলি বহুত আজি, এসোপামান চলি আছে, এতিয়া এসোপামান চলি আছে। বৰ্তমান প্ৰীতমক মানে আমি ঘৰত থৈ আহিলোঁ আজি, সিহঁতে মানে আমাৰ তাতে আছিল। আজি পাৰ্থ আৰু মই ঘৰতে আছোঁ। গাই আজি খেলা আমাক ভাগৰ লাগছে। তো গাইজ মানে মোৰ ইউটিউবটো কিবা হৈছে ৰ'ব, ছাবস্ক্ৰাইবাৰে বাঢ়া নাই। কাণ পিটাইছি, কাণ পিটাইছি চলি। গৰমখনত কিন্তু ৰাতি এনেকৈ ঘূৰিবলৈ ভাল লাগে। পাৰ্থ ৰাতি ঘূৰিব যাবি নেকি? পাৰ্থ দলঙৰ ফালে ঘূৰিব যাবি নেকি? কিয় पढ़ोगे लिखोगे होगे खराब, मन रखी पढ़ोगे लिखोगे होगे खराब, खेलोगे कूदोगे होगे नवाब। তো মানে এটা কথা বেয়া কৰি থকা মানে মই বোলে মানে ভিডিঅ' দি দেখাই থাকোঁ মই পঢ়া বুলি। তো গাইজ মানে মই নপঢ়োঁ, মানে জাষ্ট কিবা হোমৱৰ্ক থাকিলে লিখোঁ, সেইখিনিয়ে কৰোঁ আৰু। পাৰ্থ বোলে বেয়া পঢ়ে দেই, হাই ছেকেণ্ডেৰীত মানে এবাৰ স্কুটি উঠাব। স্কুটি নিদে বোলে পাৰ্থ, স্কুটি নিদে বোলে। আমি এতিয়া মামা দিয়া বস্তু নলাওঁ, বেগ মেছেজ দিছে হোৱাটছএপত, কোনে দিছে হোৱাটছএপত মেছেজ দিছে, কোন এইটো নয়ন আইডি পাছপৰ্টটো কি হ'ল দিছে মোক মানে। তো গাইজ বৰ্তমান মানে মই এনেই চোফাখনত বহি আছোঁ আৰু গাইজ অলপমান পঢ়লোঁ, এনেই অলপমান পঢ়লোঁ, অসমীয়াখন পঢ়লোঁ
আৰু আজিৰ দিনটো চবতকৈ বৰিং গৈছিল, একদম বৰ, একদম ফাল্টু দিন আজিৰ দিনটো। আৰু বাবু অহা নাই, সি থাকিলেও ইমান ভাল লাগে। বেয়া গৰমে গাইছ, বেয়া গৰম। তো গাইজ বৰ্তমান খাইছোঁ ৰাতিৰ ভাত, আৰু গাইজ আজি আছে আলু খানা, মাছ, নেমু আৰু দালি। তো বৰ্তমান মজাকৈ টিভিত তাৰক মেহতা লগাই লৈছোঁ, এতিয়া ভাতকেইটা খাওঁ। তো গাইজ মানে এতিয়া মাছৰ কথা গলত বুজি পেলাই অৱস্থা বেয়াই হৈছে। এই অখাত মাছটোৰ কাৰণে হৈছে, এইটো অখাত মাছটোৰ কাৰণে হৈছে। মানে গাইজ সুধা খাবও নোৱাৰোঁ, কিন্তু পানী চানী খালোঁ আৰু এই ভাতটো খালোঁ, শুকনা ভাত খালোঁ, এতিয়া নেগিছে। তো গাইজ বৰ্তমান ভাত খোৱা এতিয়া এই টিভি চাই আছোঁ। আৰু গাইজ মানে মই এখন চিৰিয়েল চাবলৈ বহুত ভাল পাওঁ দেই, তাৰক মেহতা কা উল্টা চশমা বুলি কয়। আৰু গাইজ ভাত খাই ব্ৰেড খাই আছোঁ। আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। আৰু আজিৰ কাৰণে বাই বাই।